আজি মই ক্লাছ 12ৰ ইংলিছৰ এটি প্ৰ'জ দ্য লাষ্ট লেচন নামৰ চেপ্টাৰ 2 যাৰ ৰাইটাৰ হ'ল আলফন্স ডডেন সেই অধ্যায়টোৰ আজি কুৱেশ্যনবোৰৰ সলিউশ্যন দিম। ইয়াত মই আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰবোৰ আগত ৰাখিছোঁ, তো আপোনালোকে প্লিজ ভিডিঅ'টো কমপ্লিট চাব, তেতিয়া আপোনালোকে কমপ্লিট সলিউশ্যন পাব। আপোনালোকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। আপোনালোকে প্লিজ কিবা অসুবিধা হ'লে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে। এই কুৱেশ্যনটো মানে পৰীক্ষা আগত লিখিছোঁ, অলপ স্পষ্ট হোৱা নাই, তো এইটো মই পঢ়ি দিছোঁ। তো হোৱাই ৱেৰ দ্য ভিলেজ এল্ডাৰ্ছ প্ৰেজেণ্ট ইন এমহেমাছ ক্লাছ অন দ্য ডে অফ দ্য লাষ্ট লেচন। এনচাৰটো হ'ব দ্য ভিলেজ এল্ডাৰ্ছ ৱেৰ প্ৰেজেণ্ট ইন এমহেমাছ ক্লাছ অন দ্য ডে অফ দ্য লাষ্ট লেচন টু শ্ব' their sympathy and respect to the teacher M. Hamel. It was their way to thank M. Hamel for his 40 years of faithful service. Moreover, they wanted to show their respect to the country that was there no more. তো এইট নম্বৰ কুৱেশ্যনটো আপুনি চাইছে, এনচাৰটো এনেদৰে লিখিব। মুখেৰে কৈতে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব, চ' মই ডাইৰেক্টলি ভিডিঅ' বনাই দি আছোঁ। আপোনালোকৰ যদি অসুবিধা মোক ক'ব, তো নেক্সট টাইমৰ পৰা মই কৈ দিম মুখেৰে। স্পেলিং বুজি নাপালে মোক কমেণ্টত জনাব। বুলেটিন বোৰ্ডটোতো গমে পাইছে, হোৱাট ৱাজ বুলেটিন বোৰ্ড? A bulletin board is a kind of notice board where all the important news and public announcement has been published. মই কেৱল সৰু সৰুকৈ লিখা কুৱেশ্যনবোৰ ডিছকাছ কৰিম। তো ইয়াত আৰু এটা আছে, why was there crowd in front of the bulletin board? So there was a crowd in front of the bulletin board of the town hall because they were reading the order that came from Berlin, which said that on the German language would be taught in all the schools of Alsace and Lorraine from the next day. What was written in the new copies brought by M. Hamel for the students in the beautiful round hand? Answer to France. Alsace was written in the new copies. 12 নম্বৰটো ভালকৈ স্পষ্ট আছে, আপোনালোকে বুজি পাইছে চাগে। লেসন 2 তাতে ওপৰত লিখা আছে ইন ফ্ৰেঞ্চ লেংগুৱেজ। এইটো যিটো আপুনি দেখা পাইছে এইটো ইন ফ্ৰেঞ্চ লেংগুৱেজ। বাকীখিনি স্পষ্ট আছে, আপোনালোকে বুজি পাইছে চাগে।
এতিয়া এই ভিডিঅ'টো শেষ হ'ল মই যদি আৰু কিবা ইম্পৰ্টেণ্ট কুৱেশ্যন বিচাৰি পাওঁ চেপ্টাৰটোৰ ওপৰত আপোনালোকক নিশ্চয় জনাম এই ভিডিঅ'টো ইয়াতে শেষ হ'ল ধন্যবাদ